নমস্কাৰ বন্ধু বান্ধৱীসকল আজি অন্য এটি বিষয়বস্তু লৈ আপোনালোকৰ ওচৰলৈ আহিছো ভিডিওটো আৰম্ভ কৰাৰ আগতে এটা কথা কওঁ যিহেতু মোৰ এই চেনেলটো নতুনকৈ খোলা হৈছে ইয়াত সাবস্ক্ৰাইবাৰ সংখ্যাও বহুত কম যিসকলে নতুনকৈ মোৰ এই চেনেলটো আহিছে তেওঁলোকে যেন মোৰ এই চেনেলটো সাবস্ক্ৰাইব কৰে আৰু কাষতে থকা ঘণ্টিটো দবাই দিয়ে আহক তেন্তে আৰম্ভ কৰো আজিৰ এই ভিডিওটো সাম্প্ৰতিক যুগটোক ইন্টাৰনেটৰ যুগ বুলি কোৱা হয় ইন্টাৰনেটে সমগ্ৰ বিশ্বখনকে এখন ক্ষুদ্ৰতম গাঁৱলৈ ৰূপান্তৰিত কৰিছে ইন্টাৰনেটে সমগ্ৰ বিশ্বখনকে মকৰাজালৰ দৰে আৱৰি ৰাখিছে মুহূৰ্তৰ ভিতৰতে বিশ্বৰ এটি প্ৰান্তৰ পৰা অন্য এটি প্ৰান্তলৈ খবৰ বাতৰি বিয়পাই দিব পাৰে ইন্টাৰনেটৰ ব্যৱহাৰ এক বহুল পৰিসৰত বিস্তৃত শিক্ষা দীক্ষাৰ পৰা আৰম্ভ কৰি গৱেষণা ব্যৱসায় বাণিজ্য চাকৰি বাকৰি চিঠিপত্ৰ আদান প্ৰদান আদি সকলো ক্ষেত্ৰতে ইন্টাৰনেটে আজি কামত সহায় কৰিছে বৰ্তমান সময়ত পত্ৰ বন্ধুত্বৰ যুগ প্ৰায় উকলিছে বুলি ক'লেও ভুল কোৱা নহব আৰম্ভ হৈছে ই বন্ধুৰ যুগ মুহূৰ্তৰ ভিতৰতে বিশ্বৰ বিভিন্ন প্ৰান্তত আপুনি আপোনাৰ মনে মিলা পত্ৰ বন্ধুত্ব পতাটো অতি সহজ হৈ পৰিছে সোশ্যাল নেটৱৰ্কিং সাইট ফেসবুক টুইটাৰ ইনষ্টাগ্ৰাম হোৱাটছআপ আদি জ্বলন্ত উদাহৰণ কিন্তু ইন্টাৰনেটৰ এনে জয়জয়ময় দিনতো বিশ্বৰ চুকে কোণে এনে এচাম ব্যক্তি আছে যি ইন্টাৰনেট ব্যৱহাৰ কৰে যদিও যোগাযোগৰ মাধ্যম হিচাপে চিঠিপত্ৰ সদায় প্ৰাধান্য দিয়ে আহিছে এতিয়া আহো আচল কথালৈ এটা সময় যোগাযোগৰ মাধ্যম হিচাপে চিঠিপত্ৰৰ স্থান সদায় ওপৰত আছিল বহু দূৰ দূৰণিৰ খবৰ বাতৰি দিবৰ বাবে যোগাযোগৰ মাধ্যম হিচাপে চিঠিপত্ৰক ব্যৱহাৰ কৰা হৈছিল কিন্তু কালৰ কুটিল গতিত চিঠিৰ আদান প্ৰদান ক্ৰমশঃ আমাৰ মাজৰ পৰা হ্ৰাস প্ৰায় আহিছে এটা ব্যক্তিগত অনুভৱ এটা সময়ত আমি ডাকঘৰৰ পৰা 50 পইচাত এখন পোষ্টকাৰ্ড ক্ৰয় কৰি আনিছিলোঁ আৰু দেশৰ বিভিন্ন প্ৰান্তৰ মনে মিলা পত্ৰ বন্ধুলৈ মনৰ ভাৱ আদান প্ৰদান কৰি চিঠিপত্ৰ লিখিছিলোঁ আৰু অলপ যদি বিস্তৃতভাৱে লিখিবলগীয়া হৈছিল তেতিয়া 2 টকা 50 পইচা দামৰ এখন ইনলেণ্ড লেটাৰ ক্ৰয় কৰি তাত অলপ বিস্তৃতভাৱে তেওঁলোকলৈ লিখিছিলোঁ আৰু যদি বিদেশৰ কোনো পত্ৰ বন্ধু বা বান্ধৱীলৈ লিখিবলগীয়া হৈছিল তেতিয়া 7 টকা দামৰ এখন এৰোগ্ৰাম ক্ৰয় কৰি তাত তেওঁলোকলৈ আমি চিঠিপত্ৰ লিখিছিলোঁ যিহেতু এৰোগ্ৰাম উপডাকোৱা নগৈছিল সেয়েহেতু আমি জিলা ডাকঘৰৰ পৰা তাক অৰ্ডাৰ কৰি আনিছিলোঁ I have received about 500 letters more than 100 countries as far as Germany, Italy, Switzerland, Netherlands, America, England, Japan, China, South Africa, Brazil and many more. আজিও চিঠিপত্ৰৰ দ্বাৰা নিয়মিতভাৱে তেওঁলোকৰ লগত মনৰ ভাৱ আদান প্ৰদান কৰি আহিছোঁ আজিকালিতো আপুনি ফেচবুক খুলিবই নোৱাৰে অনবৰতে কিছুমান বন্ধুৱে বিতৰ্কৰ সূত্ৰপাত কৰি থাকি ভাল পায় অনাকাংক্ষিত লাইক অনাকাংক্ষিত কমেন্টছ অথবা লাইমলাইটত থাকিবৰ বাবে কিজানি এনেবোৰ কাম কৰি ভাল পায় নামতহে 5000 বন্ধু কামত কিন্তু 5 জনো আছে নে নাই হেয়া সন্দেহৰ আৱৰ্তত কিন্তু স্নেইল মেইল বন্ধু ইয়াৰ কিছু ব্যতিক্ৰম বিদেশী পত্ৰ বন্ধুত্বৰ বহুতো উপকাৰিতা আছে আপুনি যদি ডাক টিকট সংগ্ৰহক আপোনাৰ হবি হিচাপে ল'ব বিচাৰে আপুনি বিশ্বৰ বিভিন্ন প্ৰান্তৰ বিদেশী পত্ৰ বন্ধুত্বৰ জৰিয়তে তেওঁলোকৰ পৰা ডাক টিকট সংগ্ৰহ কৰিবলৈ সক্ষম হ'ব ইয়াৰ উপৰিও আপুনি যদি বিশ্বৰ বিভিন্ন প্ৰান্ত ৰং বিৰংগী পোষ্টকাৰ্ড সংগ্ৰহ কৰিব বিচাৰে আপুনি তেওঁলোকৰ পৰা পোষ্টকাৰ্ড সংগ্ৰহ কৰি ৰাখিব পাৰে ইয়াৰ উপৰিও আপুনি বিভিন্ন দেশৰ মুদ্ৰা সংগ্ৰহ কৰিবলৈ সক্ষম হ'ব দ্বিতীয়তে আপুনি বিদেশী পত্ৰ বন্ধুত্বৰ জৰিয়তে উপহাৰৰ টোপোলা আদান প্ৰদান কৰি তেওঁলোকৰ লগতো বিশ্বৰ বিভিন্ন প্ৰান্তৰ বিভিন্ন সামগ্ৰী ঘৰতে বহি লাভ কৰিবলৈ সক্ষম হ'ব তৃতীয়তে বিদেশী পত্ৰ বন্ধুত্বৰ জৰিয়তে আপুনি বিশ্বৰ বিভিন্ন প্ৰান্তৰ ৰাজনৈতিক বাতাবৰণ সমাজনীতি ধৰ্মনীতি শিক্ষা ব্যৱস্থা সেই দেশৰ দৰ্শনীয় স্থানসমূহৰ বিষয়ে আপুনি বহুতো নজনা কথা জানিব পাৰিব বৰ্তমান সময়ত আপুনি কেনেদৰে বিদেশী পত্ৰ বন্ধুত্ব গঢ়ি তুলিবলৈ সক্ষম হ'ব ইয়াৰ বাবে মই আপোনালোকক তিনিটা
মেইনলি তিনিটা ৱেবছাইট উল্লেখ কৰিম প্ৰথমটো হৈছে snailmail.net দ্বিতীয়টো হৈছে penpalworld.com তৃতীয়টো হৈছে postcrossing.com এই তিনিটা ৱেবছাইটত গৈ আপোনালোকে তাত আপোনাৰ নিজৰ ইমেইল একাউণ্টৰ জৰিয়তে লগইন কৰি আপোনাৰ সবিশেষ তাত লিখি যেতিয়া আপোনালোকে তাত মানে পোষ্ট কৰি দিব পোষ্ট কৰাৰ পিছত তেওঁলোকে বিশ্বৰ বিভিন্ন প্ৰান্তৰ বিভিন্ন স্নেইল মেইল লভাৰ যিসকল স্নেইল মেইল লভাৰ থাকে তেওঁলোকে আপোনালোকৰ লগত চিঠিপত্ৰৰ জৰিয়তে যোগাযোগ স্থাপন কৰিবলৈ বিচাৰিব আপোনালোকৰ যদি মোৰ এই ভিডিঅ'টো ভাল লাগিল তেন্তে কমেন্ট বক্সত কমেন্টছ কৰি জনাব আপোনালোকৰ অনুপ্ৰেৰণা আৰু সাহস পালে বিভিন্ন বিষয়বস্তুৰ ওপৰত আগলৈও এনে ধৰণৰ বহুতো ভিডিঅ' প্ৰস্তুত কৰি আপোনালোকৰ বাবে আগবঢ়াম ধন্যবাদ